হেল্ল' এভৰিৱান, গুড মৰ্ণিং আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বৰ্তমান আহি আছোঁ মই পথাৰলৈ আৰু আজি আমাৰ সৰিয়হ মৰা হ'ব। প্ৰথম এটা সৰিয়হ মৰা হ'ল, তাতে সেইখিনি বাৰীতে আছিলে আৰু আজি আহিছোঁ অন্য এডোখৰ জেগালৈ আৰু তাতে আজি 4 বিঘামান সৰিয়হ মৰা হ'ব একেলগতে। আৰু মানুহ আজি বহুত হ'ব। এইফালে আহি আছে মানুহ, চাওক, এইফালে বৌ আহি আছে, তাৰপিছত এইফালে ধুনু আহি আছে, এইফালে বাইদেউ আহি আছে, হালপতি আহি আছে, বহুত মানুহ আহি আছে আৰু মা আৰু দাদা গৈ আছে পথাৰত। তেহেঁতি সৰিয়হ জাপি আছে চাগে আৰু আমি এতিয়া বৰ্তমান আহি আছোঁ পথাৰলৈ। আৰু আজি 4 বিঘা 4.5 বিঘামান মাটি সৰিয়হ মৰা হ'ব আৰু গোটেইখিনি আপোনালোকক দেখাম মৰণা কেনেকৈ মাৰোঁ, সৰিয়হ কিমান পাওঁ, সকলোখিনি আপোনালোকক দেখাই থাকিম ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। আৰু পূৰা আজি ঘাঁহ ওলাব আৰু গৰুজনী লৈ আহিছোঁ পথাৰতে পূৰা এলি দিম। আৰু মই এতিয়া যাব লাগিব সেই পাম্পটো দেখিছে, সেই পাম্পৰ পৰা পানী ল'ম, টিং লৈ আহিছোঁ না। এইফালে এতিয়া মানুহজনীক দিছোঁ গৰুজনী পথাৰলৈ লৈ যাওক। আৰু কিবা এটা কৈ দিয়া তুমি, ভালকৈ কৈ দিয়া এইফালে চাই। আজি সৰিয়হ মৰণা মাৰিবা নেকি? তাৰপিছত ঠিক আছে, যোৱা গৰুজনী লৈ যোৱা হা। আৰু এতিয়া গাইজ মই এইফালে টিং দুটা দেখিছে, টিং দুটাত এতিয়া পানী লৈ ল'ম আৰু ইয়াতে এতিয়া পানী 2 টিং ভৰাই ল'ম, ভৰাই লৈ মেলি গৈ আছোঁ পথাৰত। আৰু গাইজ আহি পাই গ'লোঁ এতিয়া পথাৰত আৰু আহি পিনে এতিয়া মানুহবিলাক অলপ জীয়াই লৈছে, তাৰপিছত পূৰা কামত লাগিব। এইফালে মাহঁতে পূৰা ৰাতিপুৱা আহিলে বাৰু, এইফালে ধুনু গৈ লাগিলেগৈ কামত। আৰু এইফালে এইজনে পূৰা এইফালে এইটো চাওক এইটো সি পূৰা সৰিয়হ জাপি আছে, পাইছেনে তই? হা পাৰিছে বোলে, সি পূৰা সৰিয়হ পূৰা জাপি আছে সিও। তাৰপিছত তেতিয়া পূৰা সৰিয়হখিনি জাপি ল'ব লাগিব। 2টা মৰণা গম পাইছে, বহুতখিনি আজি কামো হ'ব আৰু ট্ৰেক্টৰে মৰণা মাৰিব লাগিব। অলপ পিছতে ট্ৰেক্টৰ আহি যাব, তেতিয়ালৈকে আমি পূৰা সৰিয়হখিনি জাপি মেলি পূৰা মৰণাটো জাপি লওঁ, তাৰপিছত সকলোখিনি দেখুৱাম। আৰু এইফালে ধুনুৱে কিবা এটা ক'বা নি? ইমান কথা নকয়, কেমেৰাৰ আগত কথা কয় ইমান এক্সপিৰিয়েঞ্চ নাই, মানে লাজ কয়। গতিকে কামখিনি কৰি লওঁ, সকলোখিনি দেখাম আপোনালোকক কেনেকৈনো সৰিয়হ মৰণা মাৰোঁ আৰু কিমান পাওঁ, সকলোখিনি দেখুৱাই থাকিম আপোনালোকক ভিডিঅ'টোত। আৰু বহুতখিনি মাটি আজি সৰিয়হ মৰণা মাৰিব লাগিব বাৰু। এইফালে হালপতিও আহিলে আজি পূৰা অলপ দূৰৰ পৰা ঢকুৱাখানা। হালপতি কেনেকুৱা লাগিছে কৈ দিয়ে? খুব ভাল লাগিছে। আজি পূৰা সৰিয়হ মৰণা মাৰিব লাগিব আকৌ। ক'লে আনিছে চাইকেল? কাম কৰ, এতিয়া চাইকেল চলাই থাকিলে নহ'ব। চাইকেল থ, নহ'ব, আহিব লাগিব, তই আহিব লাগিব। চাইখন ষ্টেণ্ড কৰ, পূৰা মৰণা জাপ। এইফালে ভণ্টিও যাব পাৰিবা নাই? চাওঁ বাৰু কোনে কিমান নিব পাৰে, মই চাম দেই। এইফালে বাকী চাই লওক, মৰণা জাপিছে, এইটো মৰণা এটা মৰণা জাপি হৈ গৈছে আৰু এইটো জাপি আছে এতিয়া। ই পাৰিছে দেই। এইফালে যোনে পাৰিছে দেই। আৰু গাইছ এইফালে চাওক, এইফালে এইখিনি কি হয়, মানে সৰিয়হখিনি কেঁচা হৈ আছে, এইটো কথা এটা, সৰিয়হখিনি তোলা হোৱা নাই আৰু চাগে বেছিদিন নালাগিব, এসপ্তাহমানৰ পিছত পকি যাব। যেতিয়া পকিব চাগে এইখিনিও তুলিব। এইখিনি আমাৰ নহয় বাৰু, এইখিনি আমাৰ দাইদেউহঁতে হয়। আৰু গাইছ এটা মৰণা এতিয়া ঘূৰাব লাগে, ট্ৰেক্টৰ আহি গ'ল, এইফালে এখন ট্ৰেক্টৰ আহি গ'ল। ট্ৰেক্টৰে ঘূৰাই আছে, বেছি সময় নালাগে, খুব কম সময়ৰ ভিতৰতে হৈ যাব। আৰু সেইফালে সেইটো মৰণা জাপি আছে, সেইটো তাত দেখিছে। এইফালে এইটো চাওক গাইছ, সৰিয়হৰ লগতে এইটো সাপ এটা আহিছিলে, এইটো চাই লওক।
মানে ইয়াতে সৰিয়হ লৈ আহিছিলে চালনীখনত আৰু এই চালনীখনতে সাপ এটা সোমাই আহিছিলে কি সাপ জানো এইটো ওচৰৰ পৰা দেখাই দিছো দেই গাইছ মই এতিয়া খৰি বিচাৰি আহিলোঁ যিহেতু ঘৰত ভাত বনাই অনা নহ'ল আৰু সেই গতিকে চাউল তাউল লৈ আহিছিলে মাংস চাংস লৈ আহিছিলে আৰু তাতে এতিয়া মৰণা মাৰি আছে মই বিচাৰি আহিলোঁ খৰি সেইখিনি পূৰা জংঘল আৰু এই জংঘলৰ মাজতে মই পূৰা খৰি অলপ বিচাৰি লৈ গৈ মেলি পূৰা আকৌ জুই চুই ধৰি মেলি পূৰা ভাত চব্জি বনাবগৈ লাগে এতিয়া দেৰি নকৰোঁ পূৰা দেৰি হৈ গৈ আছে দুটামানত যিহেতু উলিয়াব লাগিব আৰু মই এতিয়া পূৰা খৰি বিচাৰি খৰি লৈ মেলি গৈ আছোঁ পূৰা ভিডিঅ'টো চাই থাকিব আৰু খৰি বিচাৰি পাই গ'লোঁ গাইছ খৰি হৈছে ইমানে ইয়াতে জংঘলত সোমালোঁ আৰু খৰি ইমানখিনিয়ে পালোঁ আৰু তাতো ৰৈ আছে ভাত শাক বনাবলৈ দেৰি নকৰোঁ এতিয়া ভাত শাক বনাবগৈ লাগে ব'লক পাই গ'লোঁ এইফালে চব চাউল দাল ৰেডি হৈ আছে শাক পাচলি কাটি চব ৰেডি এইফালে জাতিলাও আলু জিলি মেলি তাৰপিছত এইফালে গাহৰি মাংস আছিলে মাংসখিনি কৰা জানো ব্ৰইলাৰ মাংস আছে ন আৰু এইফালেখিনি খৰি ইয়াতে পেলাই দিলোঁ আৰু এইফালে এইটো উধান এতিয়া বা পূৰা ভাতটো বনাব ভাত শাক মই এতিয়া যাওঁ এইখিনি মাংসখিনি এইখিনি ব্ৰইলাৰ মাংস আৰু বা এতিয়া বনাওক মই গৈ আছোঁ এইফালে তাতো পূৰা এতিয়া মৰণা মাৰি আছে মই তাত যাওঁ আৰু এটা মৰণা মাৰি হৈ গৈছে সেইফালে এতিয়া পূৰা জোকাই আছে পূৰা চালনী মাৰি আছে চাওক মানুহ বহুত বেছি আছে 10-12টামান মানুহ হ'ব পূৰা এবাৰ সৰিয়হ চালিব লাগি আছোঁ গাইছ এটা মৰণা মাৰি হৈ গ'ল ইয়াতে কেইবেগ পালে এবেগ দুবেগ 3 বেগ 5 বেগ 6 বেগমান হ'বগৈ নাই এটা মৰণা মাৰিলে ইয়াতে এবিঘা মাটি আছিলে ইয়াতে 6 বেগ পাইছে 6 বেগ আৰু এটা আছে সেইটো উলিয়াই আছে এতিয়ালৈকে বৰ্তমান হোৱা নাই এইফালে চাই লওক পূৰা উলিয়াই ৰেডি কষ্ট আছে বহুত কষ্ট আছে আজি হেল্ল' বহুত কষ্ট 6 বেগ উলিয়ালে বাকী এইটো মৰণাত গৈ আছোঁ সেইটো মৰণাত জোকাই আছে মানুহবিলাকে আৰু গাই ইয়াতে আমাৰ পথাৰৰ চব্জি হৈ গৈছে চাই লওক পূৰা জলকীয়া ৰঙা কৰি দিছে ইমান জলকীয়া মই খাব নোৱাৰোঁ কিন্তু পেটৰ প্ৰব্লেম আছে কিন্তু উপায় নাই ইমান জলকীয়া দিব নালাগিছিলে হ'লেও দি দিলে উপায় নাই কাঢ়ি পিনে থৈ দিয়ে নহ'লে বাকী ভাত শাক হৈ গৈছে এইফালে এতিয়া খাবহে লাগে আৰু এইকেইটা পূৰা একদম ভোক লাগিছে চাগে তহঁতিকেইটা পূৰা একদম খাম বুলি ৰৈ আছ নেকি হে আকৌ অকল খাবলৈ আহিছ পথাৰত কাম বন নাই হে এই চব্জিটো কি চব্জি বনাইছে আলুগুটি জাতিলাও পথাৰ চব্জি মিক্স আৰু গাইছ আজি প্ৰথমবাৰৰ কাৰণে জীৱনত মানে ট্ৰেক্টৰ হেণ্ডেল ধৰিছোঁ কেতিয়াও মই তেনেকৈ ট্ৰেক্টৰ ষ্টেণ্ড মানে গাড়ী ষ্টেণ্ড ধৰি পোৱাই নাই আজিলৈকে আৰু এইফালে দেৱই সেইটো মানে কি হয় সুবিধা দিয়াৰ কাৰণে মই ট্ৰেক্টৰখন আজি মানে অলপ চলাবলৈ সক্ষম হ'লোঁ অলপ চলপকৈ আৰু দেখিছিলে আপোনালোকে ভিডিঅ' ফুটেজবিলাক আৰু এতিয়া আমাৰ ভাত খোৱা সময় হৈ গৈছে মাংস আৰু পূৰা জিলি মিলি শাক দেখাইছিলোঁ আপোনালোকক চব্জিখিনি আৰু এতিয়া পূৰা ভাত খাবলৈ চব বহি আছে চব জেগাই জেগাই আৰু এতিয়া পূৰা ভাতটো খাই লওঁ ভাতটো খোৱাৰ পিছত আকৌ জোকাৰিবলৈ আছে এটা মৰণা বাইদেউ আৰু ধনু কেনেকুৱা আছে চব্জি ধনু বহুত ভাল লাগিছে কষ্ট হৈছে ন আজি পূৰা আজি কষ্ট হৈছে 3 বিঘা 4 বিঘা মাটি মৰাটো সহজ কথা নহয় বাকী এতিয়া ভাতটো খাই লওঁ এতিয়া ভাত খাই আছে মই এইখিনি পূৰা এতিয়া ভাতটো খাই লওঁ তাৰপিছত আকৌ কামত লাগি যাওঁ তোমাৰ নামটো কি আছিলে মই পাহৰি থাকিলোঁ নহয় কৈ দিয়া এইফালে চোৱা আকৌ ডিম্পী শইকীয়া চাওকচোন ইমান মৰমলগা ছোৱালীজনী কেনেকৈ ভাত খাই আছে এইফালে আকৌ চাই দিয়া পূৰা আজি সৰিয়হ কঢ়িয়ালা ন হে পূৰা সৰিয়হ কঢ়িয়াই মেলি একদম খাবলৈ আহিছে এইটো খাবলৈ আহিছে এইটো চাকিটো এইটো অকল খাবলৈ আহিছে এইটো
আৰু গাইছ এতিয়া সময় হৈছে 4:30 অলপ পিছতে ৰাতি হ'ব এতিয়া এইফালে বেলি ৰঙা হাল দেখিছে আৰু এটা মৰণা মাৰি পূৰা কমপ্লিট হৈ গৈছে আৰু এটা মাৰিবলৈ এতিয়াও বাকী আছে অলপ আছে আৰু এইখিনি মৰাৰ পিছত ঘৰত যাব পাৰিম তাৰপিছত এটা মৰণাত সৰিলে টোটেল 6 বেগ আৰু এইটো মৰণাত চাগে 10 বেগমান সৰে নসৰে নাজানো এতিয়াও লাগি আছে 3-4 বেগমান ভৰোৱা হৈ গ'ল তাৰপিছত বাকী দেখিলে মানুহখনে বহুত কষ্ট কৰিলে আজি আৰু এটা মৰণা পাতি থৈ দিয়া আছে আজি আমি গোটেইখিনি সম্পূৰ্ণ মাৰিব নোৱাৰিলোঁ টোটেল 3 বিঘামান মৰা হ'লগৈ আৰু বহুত কষ্ট হ'লগৈ আৰু বাকী ভিডিঅ'টো আজি ইমানেই আছিলে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল পালে তেনেহ'লে লাইক কৰি দিব লগতে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু নতুন কোনোবা মানুহ যদি মোৰ ভিডিঅ'টো চাই আছে প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আজিলৈ এইটো ভিডিঅ' ইমানটা সমাপ্ত কৰিছোঁ নেক্সট এটা ভিডিঅ'ত সকলোকে লগ পাই আছোঁ ধন্যবাদ